हेलो एवरीवन स्वागत करते हैं आप लोग अपना चैनल मुकुल चौधरी সকলকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা উল্লাস জনালো। এতিয়া মই উৰুকা বুলি এখন মাছৰ বজাৰলৈ যাওঁ। ইয়াত ডাঙৰ ডাঙৰ মাছবোৰ আপোনালোকে দেখিছে, ইমান ডাঙৰ ডাঙৰ মাছ ইয়াতে। মই এখন মাছ চাই কিনে ইয়াৰ পৰা মাছ এটা লৈ মই আকৌ যাম পিঠা আৰু লাড়ু ল'বলৈ। এতিয়া আহিলোঁ মই পাঞ্জাৱত থকা বিপণন ক্ষেত্ৰলৈ। ইয়াতে মোৰ লগৰ এজনে ফোন কৰি ক'লে ইয়াতে পিঠাবোৰ এনেকৈ ডাইৰেক্ট বনাই মানে ইয়াতে বিক্ৰী কৰি থাকে। মই বোলে এবাৰ চায়ো হওঁ, এটা ভিডিঅ' বনাওঁ আৰু এবাৰ বিহু বুলি বিপণন ক্ষেত্ৰত ইমান ধুনীয়া লুক এটা কৰাইছে। ইয়াত দুটা মহ ৰাখি কিনে আৰু মেজিৰ নিচিনা এইটো বনাই কিনে ইমান ধুনীয়া এটা লুক কৰিছে। ইয়াত মানুহবিলাকে চেলফি আৰু ফটো উঠি আছে আৰু এইফালে দুটা আৰ্টিফিচিয়েল হাতী থৈ দিছে এনেকৈ বহুত ধুনীয়া লুকত। বিহু বুলিলে পিঠা আৰু লাড়ু যিহেতুকে মেইন হয় ন আমাৰ বিহুত, সেইকাৰণে পিঠা আৰু লাড়ু ইয়াত কিমান পিঠা লাড়ু বনাই আপুনি চাই লওক। আৰু কিমান গাঁৱৰ পৰা বাইদেউবিলাক আহিছে ইয়াত পিঠা আৰু লাড়ু বনাবলৈ। ইয়াতে কি ধুনীয়াকৈ পিঠা বনাই আছে আৰু পিঠা বনোৱা ষ্টাইলটো মই ফাৰ্ষ্ট টাইম এনেকুৱাকৈ দেখিছোঁ। আগতে মই হাতেদি পিঠা বনোৱা ঘৰত দেখা নাছিলোঁ মোৰ মায়ে। আৰু এইটো ব্লেক